তো আজি আমি যেটো পেন্ডেলৰ মেইন পেন্ডেলৰ লাইখুটা এই লাইখুটাখন আমি কেএসিৰ মাননীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু অবিৰাম ৰায় আৰু বিভিন্ন আমাৰ অঞ্চলৰ মুৰব্বী গাৰ্জেন গাঁওবুঢ়াসকল লগত লৈ আজি লাইখুটাখন স্থাপন কৰা হ'ল আৰু 28 তাৰিখৰ যেটো প্ৰথম দিন এই প্ৰথম দিনাখনেই প্ৰায় আমি লাখৰ ওপৰত গেদাৰিং আমাৰ ইয়াত হ'ব আৰু হিদিনা আমাৰ মূল শিল্পী হ'ব আমাৰ পৱনদীপ ৰাজন যেটো আমাৰ ইণ্ডিয়ান মানে মোস্ট পপুলাৰ সিঙ্গাৰ বলিউড সিঙ্গাৰ পৱনদীপ ৰাজনক ইতিমধ্যে আমাৰ কমিটি ফালৰ পৰা আলোচনা বিলেচনা কৰি এগ্ৰিমেন্ট যি এগ্ৰিমেন্টৰ কৰণীয় কাম আছে সম্পূৰ্ণ হৈ গ'ল আৰু তেখেতক হিদিনাই আমি প্ৰথম আমি মাতিম আৰু হিদিনাই আমাৰ পিটিচিৰ মাননীয় চিফ হাগ্ৰাবাম মহিলাৰী দেৱক মুখ্য অতিথি ৰূপে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছো আৰু আমি তেখেতৰ লগত আলোচনা কৰি আৰু ইতিমধ্যে তেখেতে আমাক সাপোৰ্টও কৰিছে কাম কাজ চলাই লৈ যাবৰ কাৰণে আৰু হিদিনা আমাৰ মুখ্য অতিথি হিচাপে হাগ্ৰাবাম মহিলাৰী দেৱে থাকিব আৰু অন্যান্য ইএম সকলো হিদিনা উপস্থিত থাকিব আমাৰ বিটিচিৰ বা আমাৰ হাগ্ৰাবাম মহিলাৰী দেৱৰ এটা সপোন আছে বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যেটো ফেষ্টিভেল যেটো জাতীয় উৎসৱ বা আমাৰ বীৰ বীৰাংগনা জাতি যাক আমি হেৰো বুলি আমি লেজেণ্ডাৰী হেৰো বুলি আমি জানো আৰু যিসকল দেশৰ কাৰণে জাতিৰ কাৰণে যিসকল নিজৰ জীৱন বলিদান কৰিলে তেখেতসকলক আমি সন্মান দি যাব লাগিব আৰু সন্মানৰ কাৰণে যিকোনো সময়ত তেখেতসকলৰ কিবা হয় মিটিং বা তেওঁলোকৰ উদযাপন হয় এই উদযাপনক আমি উৎসাহিত কৰি পেলাই প্ৰত্যেকটা জাতিৰ যেটো এটা এটা নেশনাল ফেষ্টিভেল যেটো নেশনাল ফেষ্টিভেল বুলি সেই জাতিয়ে ভাবে এই ভাবা জাতি মানে জাতীয় যেটো ফেষ্টিভেল এই ফেষ্টিভেলক গভৰ্ণমেণ্ট ফালৰ পৰা স্পন্সৰ্ড কৰি উৎসাহিত কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সিদ্ধান্ত আছে তো প্ৰত্যেকটা জাতিৰ উন্নয়ন আমি বিচাৰো প্ৰত্যেকটা জাতিৰ কলা সংস্কৃতি ভাষা উন্নয়ন হোৱাটো আমি বিচাৰো তো কামতাপুৰ মিউজিক ফেষ্টিভেল এইটো আমি এটা মিউজিক ফেষ্টিভেল যেতিয়া আৰু সেইটো অকল ৰাজবংশী সকলৰ নহয় ইয়াত গোটেই ভাৰত বা আমাৰ অসমৰ নামি দামী যিসকল গায়কসকল আছে সংস্কৃতি ব্যক্তিসকল আছে তেখেতসকলক ইয়াত আমন্ত্ৰণ জনাই বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰাম আমি ইয়াত ৰাইজক দেখাবলৈ চেষ্টা কৰিছো কিন্তু মূল আমি ৰাজবংশীৰ যেটো মূল ডেন্স বা নৃত্য বুলি কয় যেটো আমাৰ খুৰচান আৰু গোৱালিনী খুৰচান আৰু গোৱালিনীটো যাতে নেশনাল লেভেল লৈকে বা আমাৰ ইন্টাৰনেশনাল লেভেল লৈকে যাতে আকৰ্ষিত হয় ইয়াৰ কাৰণে এই ফেষ্টিভেলতেই একেবাৰে ৫,০০০ নাচনী সকলক লৈ ইয়াত নাচন কৰিবৰ কাৰণে নৃত্য কৰিবৰ কাৰণে আমি ব্যৱস্থা মেষ্টা টেঙাৰ ফলৰ লগত সৰু সৰু মাছ তাৰপিছত গাহৰিৰ পৰা আৰম্ভ কৰি মুৰ্গীৰ পৰা আৰম্ভ কৰি ৰাজবংশী সকলৰ আচল মানে মাংস হাঁহ ইটোও থাকিব তাৰপিছত আমাৰ শামুক খেকৰাৰ পৰা আৰম্ভ কৰি যিসকলে ইয়াত মানে ৰাইজক খুৱাবলৈ মানে চেষ্টা কৰে তেখেতসকলে ষ্টল বনাই পেলাই নিজৰ ষ্টল বনাই পেলাই নিজে ইয়াত ব্যৱসায় ভিত্তিত
নিজৰ ব্যৱসায়খন আগবঢ়াই লৈ যাবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু বহুতো ষ্টল আহিব ইয়াত, বহুত মানে ষ্টল আহিব আৰু বহুতো জাতি জনগোষ্ঠীৰ খাদ্য, যিটো জুতি লগা খাদ্য জনে জনে ইচ্ছা হয় মানে যাতে খাবলৈ সুবিধাটো পায়, এইটো ব্যৱস্থাটো আমি ৰাখিব চেষ্টা কৰিছোঁ। থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব একদম থলুৱা খাদ্য আৰু ইয়াত মানে বটিঙো আমি ৰাখিছোঁ। সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত পুৰা 10 দিন নদীত মানে আমি বট চলাম, তেওঁলোকে বটত উঠি পেলাই অলপ ফূৰ্তি ফাৰ্তা কৰিব পাৰিব। আৰু হাতী চাফাৰীও লোৱা হৈছে। হাতী ল'ৰা ছোৱালীক আমি যাতে জংঘলতে পাই হাতীটো, এই হাতীটো আমি ইয়াতে চাফাৰী কৰিব পৰা ব্যৱস্থা কৰিছোঁ, উঠিবও পাৰিব। আৰু ঘোঁৰাত পিঠিত উঠি পেলাই অলপ মানে কি বুলি কয়, হৰ্চ ৰাইডিং কৰিব পাৰিব, এইটো আমি ব্যৱস্থা ৰাখিছোঁ। প্ৰশাসনৰ তৰফৰ পৰা কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে? প্ৰশাসনৰ ব্যৱস্থাটো ঠিকেই থাকিব। প্ৰশাসনৰ লগত আমাৰ উদ্যোক্তাসকলে নিজৰ ভলণ্টিয়াৰ্ছ থাকিব, এইটো কণ্ট্ৰল কৰিবৰ কাৰণে। আমি যথেষ্ট অঞ্চলৰ ৰাইজ সজাগ হৈ আহিছে আৰু তেখেতসকলে নিজেই ডিচিপ্লিন মেইনটেইন কৰি এই উৎসৱখন সুচাৰুৰূপে চলাই লৈ যোৱাত ৰাইজে আগ্ৰহী। ইয়াৰ কাৰণে প্ৰশাসনৰ কোনো অসুবিধা নহয়। প্ৰশাসনক সহায় কৰিবৰ কাৰণে ৰাইজে ওলাই আহিছে, তাত কোনো অসুবিধা নহয়।